হেল্ল' এভৰিৱান, লিছাছ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ দহি কচুৰ বাদামৰ চাটনি। দহি কচুৰ বাদামৰ চাটনি মই কেনেদৰে বনাওঁ চাই লওঁ আহক। মই দহি কচুৰ চাটনি বনাবলৈ 3ডালমান দহি কচু ঠাৰি লৈ লৈছোঁ। কেইটামান বাদাম আৰু জলকীয়া 3টা লৈছোঁ। আপোনালোকে বেছি জ্বলা খালে জলকীয়া আৰু ল'ব পাৰে। আৰু 3 ফুটা নহৰু লৈ লৈছোঁ। দহি কচু ঠাৰি 3ডাল মই বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াত মই 1 চামুচ নিমখ দি দিম যাতে এইখিনি জহি যায়। এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া বাদামখিনি বাকলি গুচাই লৈছোঁ। মই এতিয়া এটা মিক্সিত প্ৰথম বাদামখিনি আৰু 3টা জলকীয়া আৰু নহৰু 3 ফুট পিচি ল'ম। এইখিনি আধা ঘণ্টা জহাই থোৱাৰ পাছত দেখিছে পানী ওলাই গৈছে। মই এতিয়া এইখিনি ভালদৰে ধুই ল'ম। ধোৱাৰ পাছত পিচি ল'ম। মোৰ বাদামখিনি পিচি হৈ গ'ল। মই এতিয়া কচুখিনি ইয়াত দি ল'ম। মোৰ এইখিনি মিক্সিত পিচি হৈ গ'ল। মই এতিয়া এইখিনি বাতি এটাত উলিয়াই ল'ম। মোৰ কচু আৰু বাদামৰ চাটনিখিনি বাতি এটাত উলিয়াই হৈ গ'ল। আৰু চাওক কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয়। আপোনালোকেও এনেদৰে ঘৰত বনাই চাবচোন আৰু খাই কেনেকুৱা লাগে মোক জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।